তো গাইজ হাই হেল্ল' নমস্কাৰ, আশা কৰোঁ সবাই ভাল আছে গাইজ। যদিও ভাল নাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব। তো গাইজ নিউ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তেনেহ'লে ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আজি শনিবাৰ, আজি ডিউটি নাই, বন্ধ আছে, ইমান ঘৰতে কাম কৰোঁ। তেনেহ'লে ব্লগ গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ। নাই ডিউটি নাই, আজি শনিবাৰ, আজি বন্ধ আছে। কি কৰে মানে ভিডিঅ'টো মানে ঘৰত মছলা আছে, মছলাবিলাক গুড়া কৰিম, মানে গুড়া কৰি এতিয়া আৰু ভিডিঅ' বনাম বুলি ভাবিছোঁ। তেনেহ'লে গাইজ ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ ফাইনেলি চব ধুনীয়া গুড়াবিলাক আনা হ'ল। তো গাইজ এতিয়া মিক্সাৰ মেচিনৰ ওচৰত আছোঁ। তো গাইজ এইবিলাক গুড়া কৰিব ওলাইছোঁ। তেনেহ'লে গাইজ ভিডিঅ'টো চাওক। তো গাইজ এই পুষ্টটো যে আছে, তো গাইজ এই পুষ্টটো যেতিয়া মিক্সাৰ মেচিনটো অভাৰলোড হয় তেখনে মানে বন্ধ হৈ যায় অট'মেটিক। এই পুষ্টটো টিপি দিলে মানে মিক্সাৰ মেচিনটো চালু হয়। আৰু তো গাইজ আপোনালোক ভাবিব যে মিক্সাৰ মেচিনটো বেয়া হৈছে, এইটো নহয়। এইটো লগাই দিব বৰ্ডটোত আৰু এইটোতো আৰু টেষ্টাৰ লাগিব। এইটোত কি কৰিব হ'লে বৰ্ডটোত লগাব হ'লে। তো গাইজ টেষ্টাৰ নাপালোঁ, কেঁচিখনকে সোমাই দিওঁ, সোমাই দি আৰু তাত লগাই দিওঁ আৰু এনেকুৱা বৰ এনেকুৱা বিৰাট ঝামেলা এইবিলাক বৰ্ড। তো গাইজ এতিয়া মই ধুনীয়া মছলাটো মানে এতিয়া মিক্সাৰ মেচিনত দি দিওঁ। তাৰপিছত মিক্সাৰ মেচিনত দি মানে গুড়া কৰোঁ আৰু। তো গাইজ ঘৰৰ কামবিলাক কৰিব লাগে একচুৱেলি, আৰু মা দেউতাকৰ বহুত মানে হেল্প কৰা হয়, আৰু বহুত ভাল পায় মা দেউতাকে হেল্প কৰিলে। তো গাইজ মোবাইলটো ইয়াতে থৈ দিওঁ, থৈ দি মানে কামটো কৰোঁ। তো গাইজ ভিডিঅ'টো শেষলৈকে চাব নে কি কয় গাইজ? অ' ভাই মোবাইল গিৰ গিয়া। তো গাইজ মিক্সাৰ মেচিনটো এটা জেগাত ভাল কৰি বহালোঁ, আৰু গাইজ এতিয়া ধুনীয়া গুড়াটো মানে মিক্সাৰ মেচিনত জাৰটোত দিম আৰু লাহে লাহে গুড়া কৰি যাম। তো গাইজ ফাইনেলি ভৰোৱা হ'ল। ইয়াক লগাই দি পিনে ইয়াৰ মুখাটোতো সৰু হয়, বেলেগ মুখা লগাইছে। তো গাইজ ফাইনেলি এই যে মুখা, ইয়াৰ মুখাটো হয়। তো গাইজ এতিয়া 1 2 3 ষ্টাৰ্ট। এনেকৈ কৰে, এনেকুৱা কাম কৰিব লাগে ঘৰত গাইজ। ঘৰত কাম নাই, কি কৰিব? এইটো কাম কৰিলেও লগাব ন। গাইজ চাওক, গাইজ ফাইনেলি এতিয়া অলপমান দেখোঁ, চাওক গুড়া হ'লনে নাই গাইজ, না কি কয়? তো গাইজ এতিয়া এই যে হৈ গৈছে অলপ মানে এতিয়া চালিব লাগিব। তামাম গৰম হৈছে গাইজ, চাওক এতিয়া জাৰটো বহুত গৰম হৈছে। খাতাৰনাক গৰম হৈছে বে। তো গাইজ এতিয়া অপাৰেশ্যন কৰা হৈছিল, অপাৰেশ্যন কৰি মানে চিলাই কৰা হৈছে। তাৰ মানে কিডনীটো মানে বেয়া হৈ গৈছিল। এই যে চাওক গাইজ, চিলাই কৰা হৈছে, এতিয়া নতুন কিডনী লগা হৈছে। তো গাইজ ফাইনেলি এতিয়া ধুনীয়া গুড়া কৰা হ'ল। তো গাইজ এতিয়া গাইজ চালিব লাগিব চালনি দি। তো গাইজ ভিডিঅ'টো শেষলৈকে চাব গাইজ। গাইজ ফাইনেলি অলপমান এক জাৰ্কিং চালা হ'ল। তো গাইজ আৰু এক জাৰ্কিং
গুড়া কৰিম তো গাইছ এক জাৰ্কিং চালা হ'ল আৰু এক জাৰ্কিং গুড়া কৰিব ওলাইছোঁ তেনেহ'লে কোনে এনে আপুনি ঘৰত কাম কৰা খবৰটো জনাবাচোন গাইছ বহুত কাম পায় ন ফাইনেলি আমাৰ লাষ্ট এইটো হয় আৰু নাই এইটো হ'লে চেছ তো গাইছ বাকলি চাওক কিমান বাকলি ওলাইছে আৰু মালখিনি চাওক মালখিনি বেছি ওলাই নাই প্ৰায় এক পোৱামান হ'ব বোলে এনেকুৱাই হ'ব এক পোৱামান হ'ব মাল বেছি ওলাই নাই বাকী বাকলি চাওক কিমান ওলাইছে তো গাইছ এতিয়া এইটো লাষ্ট হয় আৰু এইটো আৰু খানি শুকাব লাগিব তো গাইছ ফাইনেলি এতিয়া মছলা চছলা গুড়া কৰা হ'ল তো গাইছ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ তো গাইছ নেক্সট শনিবাৰে আৰু লগ পাম নতুন এটা ভিডিঅ' লৈ তেনেহ'লে গাইছ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল কৰিব তেনেহ'লে বাই বাই গাইছ